স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল আছামিজ চেনেল প্ৰিয়ালৈ। আজি আপোনালোকৰ আগত মই এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ঔটেঙা আৰু পিঠাগুড়িৰ সৈতে মাছৰ আঞ্জা। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। গতিকে চাওঁ আহক কেনেকৈ বনালোঁ ঔটেঙা আৰু পিঠাগুড়িৰ সৈতে মাছৰ আঞ্জা। মোৰ প্ৰথম চেনেল আৰু আজি প্ৰথমটো ভিডিঅ' দিবলৈ ওলাইছোঁ। গতিকে কথাবিলাক বহুতো খেলি মেলি হৈছে বা অসুবিধা হৈছে, লাহে লাহে ঠিক হ'বগৈ। আপোনালোকে বেয়া নাপাব বা ভুল নুবুজিব। চাওঁ কেনেকৈ বনালোঁ। ঔটেঙাৰ সৈতে পিঠাগুড়ি মাছৰ আঞ্জা বনাবলৈ হ'লে প্ৰথমতে লাগিব মাছ কেইডোখৰমান, ঔটেঙা, আদা নহৰু পেষ্ট, এটা ডাঙৰ পিঁয়াজ আৰু এয়া পিঠাগুড়ি। কেৰাহীত তেল গৰম হৈছে, এয়া পিঁয়াজ পানী এড কৰোঁ।